হেল্ল' গাইজ স্বাগত জনাইছোঁ আপোনাৰ প্ৰিয় চেনেল জাষ্ট মিট ইউলৈ। আজি আপোনালোকৰ লগত ভাবিছোঁ আলোচনা কৰি মেট্ৰিক ৰিজাল্টক কেন্দ্ৰ কৰি পেলাই কিছুমান আলোচনা। কাৰণ আমি ছ'চাইটিখনত সৰুৰে পৰা দেখি আহিছোঁ যে এই মেট্ৰিক ৰিজাল্টক কেন্দ্ৰ কৰি সমাজখনত বহুতো আলোচনা সমালোচনা হয়। একচুৱেলি চাওক, মেট্ৰিক ৰিজাল্টটোৱে সকলো নহয়। যদি মোৰ ভিডিঅ'টো তোমালোকে কোনোবা ষ্টুডেণ্টে চাই আছা বা যদি আপোনালোক কোনোবা অভিভাৱকে চাইছে, হয়তো আপোনালোকে মোৰ কথাবোৰ বুজি পাব। মই কাকো ইয়াত ডিম'টিভেট কৰিব বিচৰা নাই, কাৰোৱে মনত আঘাত দিব বিচৰা নাই। মই মাথো জাষ্ট এটা ৰিয়েলিটিৰ লগত এটা ৰিয়েলিটি দেখুৱাব বিচাৰিছোঁ। আপোনাৰ চকুৰ আগত এটা ইমাজিনেশ্যন দিব বিচাৰিছোঁ যে আচলতে জীৱনটো কি, আচলতে মেট্ৰিক ৰিজাল্টটো ইম্পৰ্টেণ্ট নে তোমালোকৰ জীৱনটো ইম্পৰ্টেণ্ট। তো মই আপোনালোকক ক'ব বিচাৰিম এইখিনিয়ে যে যিসকলে বেয়া ৰিজাল্ট কৰিছা, তাৰমানে যিসকলে মনে বিচৰা ৰিজাল্ট কৰিব পৰা নাই বা মনে বিচৰা ৰিজাল্ট পোৱা নাই, তোমালোকে ভাঙি নপৰিবা, আত্মবিশ্বাস হেৰুৱাই নেপেলাবা। কাৰণ এই মেট্ৰিক ৰিজাল্টটোৱে সকলো নহয়। জানি ল'বা, যদি তোমালোকে বেয়া ৰিজাল্ট কৰিছা, ঠিক আছে, কোনো ডাঙৰ কথা নহয়, আৰু আগলৈ ভাল ৰিজাল্ট কৰিব পাৰিবা। ঠিক আছে, যিসকলে নেকি ফেইল কৰিছা তেওঁলোকেও ভুল কোনো পদক্ষেপ নল'বা। কাৰণ দেখা যায় ফেইল কৰাৰ পিছত কিছুমানে ছুচাইড কৰিব লগা হয়। কিয় হয়? একচুৱেলি সেইবোৰ আমাৰ কাণত সোমাই দিয়া হৈছে যে ইমান মান সন্মান গৈছে মেট্ৰিকত ফেইল কৰাৰ কাৰণে। একচুৱেলি সেইটো নহয়। ঠিক আছে, যিসকলে বেয়া ৰিজাল্ট কৰিছা তোমালোকে ভাঙি নপৰিবা। মোৰ এইটো আহ্বান। জানি ৰাখিবা, তোমালোকৰ যিকোনো এটা ফেইলৰক তোমালোকৰ এটা অপৰচুনিটি বুলি ভাবিবা। যিকোনো এটা ফেইলৰ এটা অপৰচুনিটিহে মাথো। ঠিক আছে, যেতিয়া তোমালোকে ভাবিবা যে তোমাৰ ফেইলৰটো এটা অপৰচুনিটি পাইছা, তুমি আকৌ ইয়াতকৈ ভাল কিবা কৰিবৰ কাৰণে যেতিয়া তোমালোকে পাৰিবা, এইটো ভাবি ল'বা যে মই আজি বেয়া ৰিজাল্ট কৰিছোঁ, আগলৈ ইয়াতকৈ ভাল ৰিজাল্ট কৰিম, এইটো মোৰ কাৰণে এটা অপৰচুনিটিহে পাইছোঁ মই। এইটো যেতিয়া ভাবিবা ন, জীৱনত ছাকচেছ হ'বৰ কাৰণে তোমাক কোনো ৰখাব নোৱাৰিব। আৰু যিসকলে আজিৰ দিনটিত ভাল ৰিজাল্ট কৰিছে তেওঁলোকক মই পুনৰবাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ, তেওঁলোকক অভিনন্দন জনাইছোঁ। তেওঁলোকৰ ওপৰত মোৰ বেষ্ট উইচেছ থাকিল। তোমালোকে জীৱনত আগুৱাই যোৱা, ভাল ফলাফল কৰা, আগলৈ আগুৱাই যোৱা। ঠিক আছে, জানি ৰাখিবা, এইটো জাষ্ট এটা খোজহে মাথো। জীৱন যুদ্ধত তোমালোকে নামিছা, এটা খোজ আগবঢ়াইছা। ঠিক আছে, তো এই খোজটো ৰখাই নিদিবা, আগবঢ়াই গৈ থাকা। যোনটো টাৰ্গেট লৈছা, যোনটো গ'ল আছে লাইফত, যিটো কৰিব বুলি ভাবিছা, আত্মবিশ্বাস ৰাখি পেলাই, পবিত্ৰ মন লৈ পেলাই সেই কামটো কৰা, ছাকচেছ নিশ্চয় পাবা। সেইসকল অভিভাৱকো মই ক'ব বিচাৰিম, যিসকলৰ সন্তানে আজি মনে বিচৰা ৰিজাল্ট কৰিব পৰা নাই, তেওঁলোকক গালি গালাজ নাপাৰিব। কাৰণ সেই ল'ৰাটি বা ছোৱালীটি কেতিয়াও জানি বুজি তেওঁলোকে ৰিজাল্ট বেয়া কৰা নাই। হয়তো কিবা প্ৰব্লেম পাইছে, হয়তো কিবা পঢ়া শুনাত হয়তো কিবা ডিষ্টাৰ্বেঞ্চ তেওঁলোকৰ হৈছে। ঠিক আছে, যাৰ কাৰণে তেওঁলোকে এনেকুৱা মনে বিচৰা ৰিজাল্ট কৰিব পৰা নাই। গতিকে তেওঁলোকক যি হৈছে, তেওঁলোকে নিজে এনেও ডিপ্ৰেশ্যনতে থাকে। যিকোনো ল'ৰা ছোৱালীয়ে, ছাত্ৰ ছাত্ৰীয়ে ৰিজাল্ট পোৱাৰ পিছত বা ৰিজাল্ট পোৱাৰ আগৰে পৰা মানসিক চাপত থাকে, আৰু তাৰ উপৰি তেওঁলোকক গালি গালাজ পৰাটো মই ভাবোঁ ঠিক নহ'ব। কাৰণ সন্তানটি আপোনাৰে হয়। ঠিক আছে, কিবা কমি পাইছে, কিবা ভুল হৈছে, সেই ভুলটো শুধৰক। ঠিক আছে, যদি কিবা কমি পাইছে এইটো পাৰিলে নাইকিয়া কৰক। ঠিক আছে, তেওঁলোকক গালি গালাজ পাৰি পেলাই তেওঁলোকক ডিম'টিভেট নকৰিব। আৰু সদশেষত মই এইখিনিয়ে ক'ম, যিসকলে ভাল ৰিজাল্ট কৰিছা পুনৰ তোমালোকক অভিনন্দন জনাইছোঁ। ভাল কলেজত এডমিশ্যন লোৱা, ভালকৈ পঢ়া, জীৱনত উন্নতি কৰা, গাঁওখনৰ, সমাজখনৰ, ছ'চাইটিখনৰ মান সন্মান কঢ়িয়াই আনা, মা দেউতাক সেৱা কৰা। আৰু জনাব বিচাৰিম, যিসকলে নেকি তোমালোকে ফেইল কৰিছা, তোমালোককো মই পুনৰবাৰ আকৌ এবাৰ মই ৰিকুৱেষ্ট কৰিছোঁ, তোমালোকে ভুল পদক্ষেপ নল'বা। এইটো তোমালোকৰ এটা অপৰচুনিটিহে, তোমালোকে ইয়াক ডিম'টিভেট হিচাপে নল'বা। ঠিক আছে, আগুৱাই যোৱা, ভাল পদক্ষেপ ল'ব পাৰিবা। ঠিক আছে, তোমালোকে বেয়া পদক্ষেপ নল'বা। জীৱনত বহুত কিবা কৰিব আছে। কাৰণ এই মেট্ৰিক ৰিজাল্টটোৰ লগত তোমাৰ জীৱনৰ তুলনা কেতিয়াও নকৰিবা। এই মেট্ৰিক ৰিজাল্টটো জাষ্ট ক'ব গ'লে এৱাৰ্ড, যিটো এৱাৰ্ড হয়, এই এৱাৰ্ডহে মাথো। এটা ভাবি লোৱা, এটা প্ৰতিযোগিতা যদি থাকে, সেই প্ৰতিযোগিতাত গোটেই প্ৰতিযোগী জয়ী নহয়, তাৰে মাত্ৰ 10জন প্ৰতিযোগীৰ ভিতৰত 2জন বা 3জনেহে মানে প্ৰাইজ পায় বা তেওঁলোকে
উত্তীৰ্ণ হয় বা প্ৰাইজ পায় তো সেই হিচাপে তোমালোকে ভাবা সেই 2জন বা 3জনৰ ভিতৰত তোমালোকে পঢ়া নাই যাৰ কাৰণে নেক্সট টাইম নিশ্চয় পঢ়িব পাৰিবা তো গতিকে ভালদৰে পঢ়া ডিমোটিভেট নহবা ঠিক আছে ইমানখিনিয়ে ক'ব বিচাৰিছোঁ ধন্যবাদ থাকিল তোমালৈ ভিডিঅ'টো দেখাৰ কাৰণে যদি ভাবিছা ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে সকলোকে শ্বেয়াৰ কৰা কমেণ্ট কৰা লাইক কৰা ঠিক আছে চেনেলটি নিশ্চয় ছাবস্ক্ৰাইব কৰিবা বুলি ভাবিছোঁ আৰু ইমানখিনি আজিৰ কাৰণে টাটা বাই বাই টেক কেয়াৰ